জুবিন গাৰ্গেনো কিটো পঢ়িছে বিশেষ একো পঢ়া নাই এতিয়া কিমান নাম কৰিছে কিমান মানুহৰ মুখলৈ হাঁহি বিৰিঙাই আনিছে তোমালোকৰ কোনোবাই দোকানৰ পৰা বস্তু চুৰ কৰিছা নি কৰিছা নাই মই পূজাত এবাৰ কিন্তু পুতলা এটা লৈ আহিছিলোঁ এই মেট্ৰিক টেট্ৰিকবোৰ একো বৰ বেছি ইম্পৰ্টেণ্ট বস্তু নহয় পাছ কৰিলে ভাল ফেইল কৰিলেও ইমান ডাঙৰ বেয়া কথা নহয় পৃথিৱীখন আকাশখন সৰি নপৰে মাৰ্ক জুকাৰবাৰ্গ তেওঁ কলেজ নগ'লে স্কুলতে এৰিলে এই কোনে পঢ়ি থাকে ইমানকৈ তেওঁ এতিয়া পৃথিৱীখন শাসন কৰি আছে মাৰ্ক জুকাৰবাৰ্গ ৰিচাৰ্ড ব্ৰেনছন 16 বছৰ বয়সত স্কুল এৰি দিলে ৰিচাৰ্ড ব্ৰেনছনে পঢ়া শুনা পঢ়িবলৈ মন নাই তেওঁ এখন মেগাজিন আৰম্ভ কৰিলে ষ্টুডেণ্ট বুলি আৰু এতিয়া বৰ্তমান ভাৰ্জিন বুলি এটা গ্ৰুপ আছে 200টা কোম্পানী আছে তেওঁৰ 30খন কাণ্ট্ৰিত 30খন দেশত তেওঁ 16 বছৰ বয়সত কোনে পঢ়ি থাকে ইমান কাম নাই আৰু মানুহৰ সেই বুলি পঢ়া শুনা তেওঁ এৰি দিছিলে মানে এইটো নহয় যে পৃথিৱীখন চব টিপটপ চলে অলপ বছৰ গৰ্বৰ চলিব পাৰে পৃথিৱীত তাৰমানে এইটো নহয় যে গৰ্বৰ মানে ল'ৰাটো বেয়া বা এনেকুৱা টাইপৰ বুজি পাইছানে মই কি কৈছোঁ